হেল্ল' এভৰিৱান, আপোনালোক চাইছে পুতুল মিছন ব্লগছ। এয়া মোৰ লগত আছে ভাইজান। আজি আমি ওলাইছোঁ মানে কাজিৰঙাৰ অৰ্কিড পাৰ্ক চাবলৈ। চাই থাকিব আপোনালোক। আমি গৈ আছোঁ জাষ্ট আমি এতিয়া বোকাখাট পাৰ হৈ গৈছোঁ। মানে আমি চাৰিজনে গৈ আছোঁ, একেলগে গৈ আছোঁ বাইকত। আমি মানে বহুত এক্সাইটেড মানে আজি মানে অৰ্কিড যিটো মানে অৰ্কিড উদ্যান মানে মই বহুত দিনৰ পৰা শুনি আছিলোঁ, মানে নাই দেখা মানে আজিলৈকে। আজি চাম আৰু মানে সেইকাৰণে মানে বহুত ফূৰ্তিত আছোঁ। আপোনালোকেও চাই থাকিব। মানে বহুতো আপোনালোকে আগতে নেদেখা বস্তু, নেদেখা ফুল, তেনেকুৱা বহুত দেখিবলৈ পাব এই ভিডিঅ'টোৰ শেষলৈ। আমি এতিয়া মানে কিবা এটা খাই লওঁ বুলি মানে হৰ্ণবিল মানে হোটেলৰ নাম হৰ্ণবিল সোমাই লৈছোঁ। আমি চাৰিজন আছোঁ, কিন্তু চাৰিজনে খানাটো বেলেগ মানে চবেই ৰুটিহে খাম বুলি ভাবিছোঁ। কিন্তু মাংস মানে এই আমাৰ জিতু দা কি খাই বুলি ক'লে আপুনি? হাঁহ খাব। কষ্ট দা কি খাব ক'লে? এই সুজিত ভাই কি খাম বুলি ক'লে? সুজিত ভাই ময়ো ব্ৰইলাৰে খাম মানে। চবচে চাৰিজনৰে মনটো কেনেকুৱা মানে কি নহয়। আহি গ'ল আমাৰ অৰ্ডাৰ এতিয়া। এয়া হাঁহ মাংস আমাৰ ছাৰৰ, বাকী আমাৰ চবৰে একেই। আপোনাৰ গাহৰি আছিলে ন? আমি এতিয়া খোৱা বোৱা কৰিলোঁ। এতিয়া অৰ্কিড পাৰ্কখন এই নিচেই ওচৰতে, ইয়াৰ পৰা পালোহি মানে আমি। এতিয়া আপোনাৰ ফাইনেলি আমি পাই গ'লোঁ। এতিয়া আমাৰ হিৰকীজনে মানে কাপোৰ চাই হেনো, তো কাপোৰ চাই লওঁ। এয়া আমি সকলোৱে মানে কাপোৰ চোৱাত ব্যস্ত মানে পাটৰ কাপোৰ মানে আমাৰ ইয়াৰ লোকেল পাট নহ'ব পাৰে। অ' ছাৰ এইটো লোকেল পাট জানো? লোকেল পাট নহয় ন, বাহিৰৰ মানে। অঁ ভাল লাগিছে বাৰু, বেয়া হ'ল মানে কষ্ট। এয়া মানে পাট কাপোৰৰ পৰা বনোৱা মানে আমাৰ লোকেল পাটটো নহয়, আমাৰ এইটো বাহিৰৰ বুলি কৈছে মানে। আপোনালোকে আহিলে ল'ব পাৰিব মানে। বহুত ধুনীয়াকৈ বনাই থোৱা আছে চাৰ্টটো। আমাৰ এটাই কিনিছে, এয়া আমাৰ ইয়াৰ কষ্টদাই কিনিছে। ধুনীয়া লাগিছে বাৰু। যদি আপোনালোকে ল'ব বিচাৰে আহি মেলি লৈ যাব পাৰে। 700 টকা লৈছে। অ' ইয়াৰ মানুহ নাই নি? এইবোৰ কিমান সৰুবোৰ? এইবোৰ 100 টকা। এইবোৰ 100 টকা। আৰু এই ডাঙৰবোৰ? এয়া চব এই সৰুটোকে লৈ ল'ম দিয়ক। এয়া আমি সোমাব লৈছোঁ, গৈ আছোঁ মানে। এয়া টিকেট কাউণ্টাৰ। টিকেটৰ কাৰণে লাইন লৈছে নেকি? নাই। অঁ আজি মানে মানুহৰ ভিৰ মানে সেইকাৰণে লাইন লৈছে নেকি বুলি ভাবিছোঁ। অ' দা কিমান টকা টিকেট? আজি 100 টকা হৈ গ'ল নেকি? আগতে 70 আছিলে। দুসপ্তাহ হৈছে বহুৱা মানে। আগতে মানে 70 টকা 80 টকা লৈছিলে, এতিয়া আকৌ দুসপ্তাহ হৈছে বোলে মানে দামটো বঢ়াই দিলে। এতিয়া 100 টকা হৈ গ'ল মানে। 20 টকা এটা বাঢ়িছে আৰু একো নাই। এয়া টিকট ল'লোঁ। এতিয়া বলক আমি ভিতৰ ভাগ চাই আহোঁ। মানে জানিবলৈ আমি চেষ্টা কৰিম বাৰু। আপোনালোক চাই থাকিব ভিডিঅ'টো। নমস্কাৰ দাদা, আপোনাৰ নমস্কাৰ। অৰ্কিড এই পাৰ্কৰ ভিতৰত মানে এনে চাবলগীয়া কি আছে বস্তু? কি বস্তু চাবলৈ পাম? যদি মোৰ চেনেলৰ দ্বাৰা যদি মোৰ দৰ্শকসকল যদি আহি চাব বিচাৰে মানে ভিতৰত আহিলে কি চাব পাম বাৰু? মানে আমাৰ অসমীয়া জাতীয় জীৱনৰ লগত জড়িত প্ৰত্যেকটো দুষ্প্ৰাপ্য সম্পদ আমাৰ উদ্যানত উপভোগ কৰিব পাৰিব। হয়। ইয়াৰ ভিতৰতে আমি প্ৰায় 70বিধ বাঁহৰ প্ৰজাতি আৰু প্ৰায় আপোনাৰ ধানৰ 310বিধ প্ৰজাতি, আপোনাৰ তুলসী প্ৰায় 20বিধ প্ৰজাতি, আৰু আপোনাৰ গোৰ্খা মিউজিয়াম, যিসকল গোৰ্খা জনগোষ্ঠীৰ নেপালীসকলৰ তেখেতসকলৰ যি যাৱতীয় সামগ্ৰী তাক আমি সংৰক্ষণ কৰিছোঁ। আৰু আপোনাৰ ছাত্ৰ ছাত্ৰী তথা শৈক্ষিক পৰিৱেশৰ লগত লক্ষ্য ৰাখি আমি প্ৰায় আপোনাৰ এটা হিষ্ট্ৰিকেল মিউজিয়াম ৰখা হৈছে, যাক নেশ্যনেল মিউজিয়াম বুলি কোৱা হয়। এই নেশ্যনেল মিউজিয়ামৰ লগতে বস্ত্ৰতাঁত হস্তশিল্পৰ পৰা আদি কৰি আপোনাৰ অসমীয়া জাতীয় জীৱনত যিমানখিনি বস্তু প্ৰয়োজন হয় প্ৰায় সকলো সম্পদখিনিয়ে আমি ৰাখিব বিচাৰিছোঁ। অৰ্কিড পাৰ্ক বুলি যে কৈছোঁ, অৰ্কিড মানে হৈছে কপৌ ফুলৰ নিচিনা যিবিলাক উদ্ভিদ আছে, ধৰক উমলি থকা উদ্ভিদ বা তলৰ পৰা, সেইবোৰক অৰ্কিড বুলি কোৱা হয়। ইয়াত এই অৰ্কিডবিলাক সংৰক্ষণ কৰা হৈছে।
কেইবিধ মানে আছে ধৰক অৰ্কিড ফুল? নমস্কাৰ। অঁ নমস্কাৰ। আমাৰ ইয়াত এতিয়া প্ৰায় 800মান প্ৰজাতিৰ অৰ্কিড আছে অঁ আৰু গোটেইখিনি উত্তৰ পূৰ্বাঞ্চলৰে কালেকশ্যন। অঁ উত্তৰ পূৰ্বাঞ্চল বুলি ক'লে অৰুণাচল, অসম সকলোৰে পাব। অঁ আৰু প্ৰায় ৱাইল্ড অৰ্কিড আপুনি ইয়াত বেছি দেখিব। আৰু অৰুণাচলৰ হওক, অসমৰ হওক, মানে ভাৰতৰ প্ৰায় 70% মান অৰ্কিড আপুনি ইয়াতে দেখা পাব ৱাইল্ডখিনি। আৰু হাইব্ৰিডো আছে মাজে মাজে 2-এটা ডেক'ৰেশ্যনৰ কাৰণে ৰখা হৈছে। অৰ্কিড সাধাৰণতে 2 প্ৰকাৰৰ হয়। এইটো এতিয়া দেখিবলৈ পাব ইয়াত মাটিৰ প্ৰয়োজন নাই। এই শিপাখিনি ওলাই আছে আৰু এই শিপাখিনিয়ে বতাহৰ পৰা খাদ্যটো শোষণ কৰি পেলাই গছজোপা জীয়াই থাকে আৰু এনেদৰে গছৰ ফুলো ফুলিব পাৰে। আৰু এইটো প্ৰজাতিক কোৱা হয় এপিফাইড প্লাণ্ট, অসমীয়াত ক'লে হ'ব পৰাশ্ৰয়ী উদ্ভিদ। আৰু ঠিক একেদৰে তলত যিখিনি আছে সেইখিনি মাটি আছে, তো মাটিত থকা অৰ্কিডখিনি কোৱা হয় ভূমিবাসী অৰ্কিড, মানে ই মাটিৰ পৰা খাদ্যটো শোষণ কৰিব পাৰে। আৰু ইয়াৰ কমন নেম হৈ গ'ল, অসমীয়াত ক'লে হ'ব বোৱাৰী কপৌ। মাটি কপৌ হয়, মাটি কপৌৰে এটা প্ৰজাতি বোৱাৰী কপৌ। আৰু এতিয়া ইয়াৰ ষ্টিক ওলাইছে, এইবোৰ ষ্টিক ওলাইছে, তাৰপিছতে লাহে লাহে ফুল ফুলিব। আৰু মেইন ছিজন আহিব মাৰ্চ টু এপ্ৰিল মাহ, সেইটো সময়ত ফুল ফুলিব। সেইকাৰণে এতিয়া ফুল ইয়াত ইমান দেখা পোৱা নাযায়। অৰ্কিডৰ যিবোৰ ৱাইল্ড প্ৰজাতি হয় সেইবোৰ বছৰত এবাৰমানহে ফুলা দেখা এতিয়া আমি চাম গোৰ্খা মিউজিয়াম, নেপালী সম্প্ৰদায়ৰ মানুহে যিবোৰ সামগ্ৰী ব্যৱহাৰ কৰে মানে এইবোৰ চাওঁ আমি। এই আমাৰ দাদা, আচ্ছা আপোনাৰ? মোৰ নাম চন্দ্ৰ চেত্ৰী। চন্দ্ৰ চেত্ৰী। ছাৰৰ মই মানে এইটো বিষয়ে ইমান নাজানো যে এই আমাৰ দাদাৰ দ্বাৰা মানে মই জানিব চেষ্টা কৰিম। ঝাৰু ভেৰাইটিছ, জাতিলাও খোলা, নিমখ খোৱা, মাংস গোটা পুৰণা, জাতি জোনাৰুচি, অঁ বেল্লা মাৰি, জুইফা চুঙা, বৰুৱা, ভাত চলোৱা, খৰিকা স্কেল, জাতিলাও খোলা, নিমখ থোৱা, মাংস, এইটো মাংস গোটা পুৰণা, জাতি জোনাৰুচি, বেল্লা মাৰি, জুইফা চুঙা, বৰুৱা। এইবিলাক হ'ল মানে খেতি কৰা সঁজুলি মানে। তাৰপাছত খেৰৰ ঘৰ, এইটো হ'ল খেৰৰ ঘৰ মানে আমাৰ যিটো মানে এনেকুৱা ঘৰ আছে নহয় জানো, কাম পিতল কাঁহৰ বাচন, তাম পিতল কাঁহৰ বাচন, আমাৰ নেপালী সম্প্ৰদায়ৰ মানে ব্যৱহাৰ কৰা সামগ্ৰী। এইবোৰ পুৰণা মানে বহুত পুৰণি এইবোৰ। এইটো গৰু খৰচা, কেকটাছ পাৰ্ক, য'ত নেকি 500 বিধ আছে মানে 500 বিধ কেকটাছ ইয়াতে পোৱা যায় মানে 500 বিধ। আপোনালোকে আহিলে এই কেকটাছ পাৰ্কখন নোচোৱাকৈ নাযাব। সেউজ পথাৰ খনি আজি মৰুভূমি, ৰসাল মাটি আজি সুবাসী, জাতি নেৰু ভেটি নেৰু জীৱন দিম। এয়া হ'ল বেম্বো পাৰ্ক। এইটোৱেদি আমি ভিতৰত সোমাম। ইয়াত 70 বিধ বেম্বো আছে বুলি কৈছে মানে, বাঁহ গছ। আইৰে বিননি বুকুতে খুন্দিয়াই স্বাধীন দেশৰ হৈ 70 বিধ বাহক মানে নাম ধৰি দেখুৱাবৰ কাৰণে অকণমান মানে মুস্কিল যেন লাগিছে মানে। আপোনালোকে আহি চাব, বহুত ভাল লাগিব মানে। অৰ্কিড পাৰ্ক আহিলে বহুত ভাল লাগিব মানে। গোটেইবোৰ মানে এটা ভিডিঅ'তে মানে দেখাই দিব নোৱাৰিম মানে, বহুত দীঘল হৈ যাব যে। চ' আপোনালোকে আহিব চাব। এয়া হ'ল অসম জাতীয় সংগ্ৰহালয়। ভিতৰ ভাগ চাওঁ বাৰু। ইয়াত অৰ্কিডৰ লগতে সাংস্কৃতিক দিশটো উন্নত। বিভিন্ন জনগোষ্ঠীয় নৃত্য কিছু সময়ৰ বাবে উপভোগ কৰিব পাৰিব। আহকচোন বাৰু আমি কিছু সময়ৰ বাবে নৃত্য উপভোগ কৰোঁ।
गया रे बिगा लाहे लाहे गोरी रे नसदी नासी नासी এই অৰ্কিড পাৰ্কৰ ভিতৰত বহুতো চাবলগীয়া বস্তু আছে মানে যিটো নেকি মানে কম সময়ৰ ভিতৰত মানে দেখুৱাই মানে শেষ কৰিব নোৱাৰি মানে যদি গোটেইবোৰ যদি মই দেখুৱাব চেষ্টা কৰোঁ মানে ভিডিঅ'টো বহুত দীঘল হৈ যাব মানে এইকাৰণে মানে আপোনালোকেও আহিব চাব কি আছে ভিতৰত মই কৈছোঁ ন আপোনালোকে বহুত ভাল পাব মানে যদি আপোনাৰ ভিতৰত নহাৰ আগতে এণ্ট্ৰেঞ্চৰ পৰা আপোনালোকে বহুত ভাল পাব সেইকাৰণে আহিব চাব আৰু শেষত মানে মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট বক্সত জনাব আৰু শেষত মোৰ ভিডিঅ'টো মানে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব